নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো মহিলাসকলৰ বাবে বহুত ভাল আৰু আমাৰ পুৰুষসকলৰ কাৰণে কিন্তু একদম বেয়া। ইয়াৰ মূল কাৰণটো হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ২৬,০০০ পোষ্টৰ বাবে যি এক্সাম হৈ গ'ল বা যি লিখিত পৰীক্ষা হ'ল, সেই পৰীক্ষাত এইবাৰ কিন্তু ছোৱালী মানুহ বেছিকৈ পাছ কৰিব বা ছোৱালীসকলেহে কিন্তু এইবাৰ চাকৰি বেছিকৈ পাব। তেন্তে আহকচোন বন্ধু বান্ধৱীসকল, আমি সময় নষ্ট নকৰাকৈ বিষয়টো অলপ ভালকৈ আলোচনা কৰোঁ যে মানে কি মহিলাসকলৰ বাবে কিমান পোষ্ট আছে বা আমাৰ পুৰুষসকলৰ বাবে কিমান পোষ্ট আছে, কোনে কিমান চাকৰি পাব, ভালকৈ চাওঁ আহকচোন। এতিয়া আমি পোনপ্ৰথমে আলোচনা কৰিম কেৱল BA পাছৰ কাৰণে যিখিনি পোষ্ট আছিলে সেইখিনিৰ ওপৰত। এতিয়া চাওক, BA পাছ যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে পোষ্ট আছিলে কেৱল ৫৯১টা। এই ৫৯১টা পোষ্টৰে তাৰে ওমেনৰ কাৰণে ৩১২টা কিন্তু ৰিজাৰ্ভ হৈ আছে। এতিয়া চাওক, ৫৯১ পৰা ৩১২ যদি আমি বিয়োগ কৰি দিওঁ তেন্তে আমি কিমান পাম? ২৭৯। এতিয়া কথা হৈছে কি যে কেৱল BA পাছ কেণ্ডিডেটসকলৰ বাবে অপেন মই ইয়াত আনৰিজাৰ্ভৰ কথা কোৱা নাই, ইয়াত মেল আৰু ফিমেল দুয়োটাই পাব চাকৰি। অপেনত কেৱল 279টা পোষ্ট আছে। এই 279টা পোষ্টত কিন্তু ছোৱালী হওক ল'ৰা হওক সকলোৱে পাব। কিন্তু এই ৩১২টা যে পোষ্ট, এই ৩১২টাত কেৱল মাত্ৰ ছোৱালীৰ বাবেহে। ইয়াত কোনো ল'ৰাই চাকৰি ল'ব নোৱাৰে বা কোনো ল'ৰাই ইয়াত চাকৰি নাপায়। কিন্তু এই 279 এইকেইটাত কিন্তু ল'ৰা ছোৱালী দুয়োটাই পাব। এতিয়া আহিছোঁ আমি দ্বিতীয় কেটেগৰীটোলৈ। ইয়াত BA পাছ উইথ কম্পিউটাৰ চাৰ্টিফিকেট যিসকল কেণ্ডিডেটৰ আছিলে বা যিসকল কেণ্ডিডেটে BA পাছ উইথ কম্পিউটাৰ চাৰ্টিফিকেটৰ সৈতে এপ্লাই কৰিছিলে, তেওঁলোকৰ কাৰণে টোটেল পোষ্ট আছিলে ৭,৪১৫টা। তাৰে ওমেনৰ কাৰণে ৰিজাৰ্ভ আছিলে ১৭৩৩টা। এতিয়া আমি ৭,৪১৫ পৰা যদি ১৭৩৩টো বিয়োগ কৰি দিওঁ তেন্তে আমি পাম ৫,৬৮২। অৰ্থাৎ এই ৫,৬৮২টা আছে অপেন এই ৫,৬৮২টা পোষ্টত ল'ৰা হওক বা ছোৱালী হওক বা পুৰুষ হওক বা মহিলা হওক, ইয়াত দুয়োটা কেটেগৰীয়ে পাব চাকৰি। কিন্তু এই ১৭৩৩টা যে ওমেনৰ কাৰণে ৰিজাৰ্ভ হৈ আছিলে, এই ১৭৩৩টাত কিন্তু কোনো পুৰুষ বা কোনো ল'ৰাই চাকৰি কেতিয়াও নাপায়। এইকেইটা কেৱল মহিলা বা ছোৱালীৰ বাবেহে। কিন্তু ৫,৬৮২টা ইয়াত কিন্তু ল'ৰা ছোৱালী সকলোৱে পাব। যোনে মেৰিট লিষ্টত আহে ইয়াত চাকৰি তেওঁৱে পাব। ইয়াৰ পিছত আমি আলোচনা কৰিম HS লেভেল অৰ্থাৎ পেপাৰ 3 যিটো এক্সাম আছিলে সেইটোৰ ওপৰত। HS লেভেলৰ বাবে টোটেল পোষ্ট আছিলে ২,১৭৯টা। তাৰে ওমেনৰ বাবে ৰিজাৰ্ভ আছিলে ৫২৮টা। এতিয়া আমি ২,১৭৯ পৰা যদি ৫২৮ বিয়োগ কৰি দিওঁ তেন্তে আমি পাম ১৬৫১। অৰ্থাৎ এই ১৬৫১টা পোষ্ট আছে অপেনত। ইয়াত এই ১৬৫১টা পোষ্টত ল'ৰা হওক বা ছোৱালী হওক ইয়াত সকলোৱে পাব চাকৰি। কিন্তু ৫২৮টা, এই ৫২৮টাত কিন্তু কেৱল ছোৱালীসকলহে পাব চাকৰি। ইয়াত কোনো ল'ৰাই ইয়াত চাকৰি পাব নোৱাৰে। বন্ধু বান্ধৱীসকল, এই আলোচনাটোৰ পৰা এটা কথা স্পষ্ট যে এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত ল'ৰাতকৈ কিন্তু বহুত বেছি ছোৱালীয়ে চাকৰি পাব। বহুত কম সংখ্যক ল'ৰাইহে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব, কিন্তু ল'ৰাৰ ক্ষেত্ৰত বহুত বেছি ছোৱালী এইবাৰ চাকৰি পাবলৈ সক্ষম হৈ যাব। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু যিমান পাৰে তিমান শ্বেয়াৰ কৰিব। আৰু লগতে যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ইমানতে সমাপ্ত বন্ধু বান্ধৱীসকল। জয় আই অসম।